নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ভাবিলোঁ লাই পাতৰ সৈতে মাছৰ জোল বনাওঁ। এয়া কেৰাহীত নহৰু, জলকীয়া আৰু পাঁচফোৰণ কেইটামান দি ভাজিলোঁ। ভালকৈ ভাজি লৈছোঁ ৰঙা হোৱালৈকে। খুন্দি দিয়া নাই আৰু। তাৰপিছত অলপ ভজাৰ পিছত আমি কাটি থোৱা আলু আৰু পালেংখিনি কেৰাহীত ধুনীয়াকৈ দি দিলোঁ। ধুনীয়াকৈ দি ইয়াত মায়ে হালধি আৰু নিমখ দি দিলে। মোৰ মানে অকণমান শাক পাচলিত নিমখ আৰু হালধি দিলে জোখটো অকণ খেলি মেলি হয়। সেইবাৰ মায়ে ভালকৈ দি দিলে আৰু ভালকৈ লৰাই দিলোঁ। পুহ মাহৰ জুইৰ ওচৰত বহি খাদ্য বনোৱাৰ মজাই বেলেগ, নহয় জানো? এয়া ভাজি লৈছোঁ প্ৰথমতে ভালকৈ। ভাজি ঢাকনিখন মাৰি এতিয়া সিজিছেনে চাইছোঁ ভালকৈ। অকণমান 5-10 মিনিট ঢাকনি মাৰি জুইটো কমকৈ দি পেলাই সিজাই বিলাহী দি দিছোঁ। বিলাহীখিনি লৰাই ঢাকনি অলপ সময় মাৰি দিব। ভালকৈ লৰাই ল'ব দেই। জুইটো বেছিয়ে হৈছে পিছে মোৰ অকণ জুইটো কম কৰি দিব লাগে। এতিয়া আমি বেছি মছলা দিয়া নাই, জলকীয়া গুড়ি অলপ আৰু জিৰা পেকেট অকণমান দিছোঁ। এয়া বনাই থকাৰ সময়ত মোৰ ওচৰত আকৌ দেউতাও বহি আছে, বা বহি আছে, মায়ে আকৌ মোক ইটো যোগাৰ দি আছে। এই ঢাকনিখন মাৰি দিব অলপ। ঢাকনি মৰাই এয়া ধুনীয়াকৈ বিলাহীও সিজি গৈছে আৰু আলু সিজি গৈছে। ভালকৈ আলুখিনি আৰু বিলাহীখিনি থেকেচি দিব, যাতে অলপ অকণ গ্ৰেভি টাইপ হ'ব লাগে। এতিয়া আমি ভালকৈ লৰাই থেকেচি ল'ম। থেকেচি লোৱাৰ পিছত আপুনি যিমানখিনি জোখত পানী দিব বিচাৰে পানী দিব পাৰে। এয়া পানী দিলোঁ আমি 1 মগ দিছোঁ। পানী সিজিব লাগিব, ভালকৈ মিলিব লাগিব, সিজিব লাগিব, উতলিবৰ কাৰণে এয়া পানী অলপ ঢেৰকৈ দিছোঁ বাৰু। মই মাক সুধি লৈছোঁ কিমান দিব লাগিব আকৌ। বিশেষকৈ আজি মই এইটো প্ৰথম ভিডিঅ' য'ত মই ভইচ অভাৰ কৰিছোঁ। জুইটো ভালকৈ চাই লৈছোঁ। ঢাকনি মাৰি অলপ উতলিব দিলোঁ। এতিয়া ধুনীয়াকৈ উতলি গৈছে। এতিয়া আমি আকৌ অকণমান থেকেচি দিছোঁ আলু আৰু বিলাহীখিনি, লগতে শাকখিনিও। ধুনীয়াকৈ হৈ গৈছে জোল। এতিয়া আমি ইয়াত মাছখিনি দি দিম। ভালকৈ মই আগতে ফ্ৰাই কৰি থৈছিলোঁ মাছ। এতিয়া মই ফ্ৰাই কৰি আমাৰ দেউতাকে ফ্ৰাই কৰিছে দেই। মাছটো দিওঁতে প্ৰথমতে ইমান ফুটিলে মোৰ ভয়ে লাগিল। জইন লাগি গৈছে, ইমানেই তেল আছে। মাছটো জানো কি মাছ মই চিনিহে নাপালোঁ। এতিয়া লৰাই মেলি আমি ঢাকনিখন মাৰি দিম। ভালকৈ ডুবাই দিছোঁ আকৌ মাছখিনি। এতিয়া গোটেইখিনি মিলাই লৈছোঁ। ধুনীয়াকৈ আমি ধনিয়া পাউডাৰ কেঁচা ধনিয়া কাটি থৈছিলোঁ মই। এই কেঁচা ধনিয়াখিনি ধুনীয়াকৈ দি দিম। কেঁচা ধনিয়াখিনি দি অকণ লৰাই
ঢাকনি মাৰি উতল অহা মানে আমাৰ এই মাছৰ জোল তৈয়াৰ হৈ গ'ল। এয়া আমাৰ মাছৰ জোল ৰেডি। আৰু আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট এটা জনাবচোন আৰু লাইক এটাও মাৰি দিব। ধন্যবাদ।